নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ডিজিটেল হেল্প আছাম ইউটিউব চেনেলটোলৈ স্বাগতম জনোৱা হৈছে। আজিৰ প্ৰথমটো খবৰ হৈছে এমাহত দুগুণ হ'ল খাৰুৱা তেলৰ মূল্য, ভাৰতত দাম বাঢ়িব পেট্ৰল ডিজেলৰ। বন্ধুসকল, ইতিমধ্যে অসমত সহ কেইবাখনো ৰাজ্যত অতিৰিক্ত ভেট আৰোপ কৰা হৈছে। নতুন দিল্লী খাৰুৱা তেলৰ উৎপাদন আৰু এক্সপৰ্ট কৰিবলগীয়া সংগঠন 9 জুনৰ বৈঠক অতি গুৰুত্বপূৰ্ণ হ'ব পাৰে। মিডিয়া ৰিপৰ্টছৰ মতে এই বৈঠকত খাৰুৱা তেলৰ উৎপাদন কৰ্তন আৰু সিদ্ধান্ত হোৱাৰ সম্ভাৱনা আছে। যদিও এনে হয় তেনেহ'লে খাৰুৱা তেলৰ মূল্য যথেষ্ট বাঢ়িব পাৰে। এনেকুৱা সাধাৰণ মানুহৰ লগতে চৰকাৰৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব, কিয়নো খাৰুৱা তেল মঙহা হোৱাৰ ফলত খাৰুৱা বজাৰত পেট্ৰল ডিজেলৰ দাম বাঢ়িব পাৰে। উল্লেখযোগ্য যে ভাৰতে নিজৰ প্ৰয়োজনীয় 83% অধিক খাৰুৱা তেল আমদানি কৰে আৰু ইয়াৰ কাৰণে প্ৰতি বছৰে $100 আৰব দিবলগীয়া হয়। দুৰ্বল ভাৰতীয় টকাই বিল অধিক কৰি তোলে। চৰকাৰৰ ইয়াৰ পূৰ্তিৰ কাৰণে কৰৰ হাৰ উচ্চ ৰাখিবলগীয়া হয়। দাম বাঢ়িব পাৰে। বিগত 4 সপ্তাহত ব্ৰেণ্ট ক্ৰুডৰ মূল্য দুগুণ হৈ পৰিছে। দৰাচলতে আপেক দেশ আৰু সহযোগী দেশ যেনে ৰাছিয়া আদিয়ে খাৰুৱা তেলৰ উৎপাদন কৰ্তন অব্যাহত ৰাখিছে। ইয়াৰ দ্বাৰা খাৰুৱা তেলৰ মূল্যই সমৰ্থন লাভ কৰিছে। বিগত বৰ্ষত ব্ৰেণ্ট ক্ৰুডৰ দাম এতিয়া 40% নিম্ন হৈছে। দ্বিতীয় খবৰটো হৈছে 5 কিলোমিটাৰ প্ৰতি ছেকেণ্ডৰ গতিৰে পৃথিৱীৰ দিশলৈ গতি কৰি আছে উল্কাপিণ্ডই, নাছাৰ এলাৰ্ট। আকৌ আহি আছে আৰু এটা উল্কাপিণ্ড। প্ৰায় আধা কিলোমিটাৰ জোৰা উল্কাপিণ্ডটো অতি তীব্ৰ গতিৰে পৃথিৱীৰ দিশলৈ অহাৰ কথা জনাইছে NASA নাছাৰ। ইয়াৰ গতি প্ৰতি ছেকেণ্ডত 5.2 কিলোমিটাৰ বা 11,200 মাইল প্ৰতি ঘণ্টা বুলি কোৱা হৈছে। ৱাশ্বিংটন নাছাই এক এলাৰ্ট জাৰি কৰি কৈছে যে প্ৰায় আধা কিলোমিটাৰ বৃহৎ এক উল্কাপিণ্ড পৃথিৱীৰ দিশলৈ তীব্ৰ গতিৰে আহি আছে। ইয়াৰ গতি প্ৰতি ছেকেণ্ডত 5.2 কিলোমিটাৰ বা 11,200 মাইল প্ৰতি ঘণ্টা বুলি কোৱা হৈছে। নাছাৰ মতে এই উল্কাপিণ্ড আমেৰিকাৰ এম্পায়াৰ ষ্টেট বিল্ডিঙতকৈ ডাঙৰ আৰু 6 জুনত পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰিব। মতে নাছাই এই উল্কাপিণ্ডৰ নাম ৰক 16333482002 NN4 ৰাখিছে আৰু ইয়াৰ আশংকা কৰা হৈছে যে এই উল্কাপিণ্ড পৃথিৱী একেবাৰে কাষৰে পাৰ হৈ যাব। এই উল্কাপিণ্ডৰ দৈৰ্ঘ্য 250 পৰা 570 মিটাৰৰ মাজত কোৱা হৈছে, আনহাতে ই বহলে 135 মিটাৰ। নাছাৰ মতে এই উল্কাপিণ্ডক সূৰ্যৰ সমীপৰে পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰিব। চেণ্টাৰ ফৰ নিয়াৰ আৰ্থ অবজেক্টছ ষ্টুডিঅ'ৰ মতে বিগত 21 মেতো 1.5 কিলোমিটাৰ বৃহৎ উল্কাপিণ্ড পৃথিৱীৰ যথেষ্ট সমীপৰে পাৰ হৈ গৈছিল। এনেকুৱা প্ৰায় 2000ৰো অধিক উল্কাপিণ্ড আছে। নাছাৰ সংস্থাসমূহে এইসমূহ ট্ৰেক কৰি আছে আৰু এই উল্কাপিণ্ডসমূহৰ পৰা ক্ষয় ক্ষতিৰ অনুমান নাই। নাছাৰ মতে এই উল্কাপিণ্ড পৃথিৱী খুন্দা মৰাৰ 1% সম্ভাৱনা নাই, কিন্তু তথাপিও ইয়াৰ ওপৰত বিজ্ঞানীসকলে তীক্ষ্ণ দৃষ্টি ৰাখিছে। নাছাৰ মতে কেতিয়াবা গুৰুত্বাকৰ্ষণৰ কাৰণে এই ধৰণৰ উল্কাপিণ্ড পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰে। দেওবাৰে এই উল্কাপিণ্ড পুৱা 8:20 মিনিটত পাৰ হ'ব। পৃথিৱীৰ ইমান ওচৰে বৃহৎ উল্কাপিণ্ড ইয়াৰ পিছত 2024 বৰ্ষতে পাৰ হ'ব। নেশ্যনেল নিয়াৰ আৰ্থ অবজেক্টছ ষ্ট্ৰেটেজি বিভাগৰ মতে 1 কিলোমিটাৰতকৈ ডাঙৰ যিকোনো উল্কাপিণ্ড পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰাৰ স্থিতি সকিয়না প্ৰদান কৰা হয়। ইমান বৃহৎ উল্কাপিণ্ড পৃথিৱীৰ খুন্দা মাৰিলে বিনাশ হ'ব পাৰে। ইয়াৰ খুন্দা মৰাৰ ফলত ভূঁইকঁপ, ছুনামি আৰু বিভিন্ন ধৰণৰ বিপৰ্যস্ত হ'ব পাৰে। আৰু ডাইনছৰ পৃথিৱীৰ পৰা নোহোৱা হৈ যোৱা আৰু এটা 10 কিলোমিটাৰ প্ৰকাণ্ড উল্কাপিণ্ড খুন্দাই আছিল। ছ'চিয়েল মিডিয়াত জোৱাৰ তুলিছে এই আদিবাসী ভাতৃ আৰু ভগ্নীয়ে। ভাইৰেল নৃত্যৰ ভিডিঅ'। ঝাৰখণ্ডৰ এই আদিবাসী ভাই ভনীৰ টিকটক একাউণ্টৰ ফলোৱাৰ 10 লাখ অতিক্ৰম কৰিছে। লগতে টুইটাৰতো ভাইৰেল হৈছে তেওঁলোকৰ নৃত্যৰ ভিডিঅ'। ৰাঁচী গান গাই নিশাটোৰ ভিতৰতে জনপ্ৰিয় হৈ উঠিছিল পশ্চিমবংগৰ ৰাণু মণ্ডল। মাত্ৰ কেইটামান দিনৰ ভিতৰতে ভাগ্যই সলনি হৈ পৰিছিল ৰাণুৰ গান গোৱাৰ সুযোগ পাইছিল হিমেশ ৰেশমিয়াৰ সৈতে বলিউডৰ চিনেমাত। সেই একেই গতিৰে আগবাঢ়িছে ঝাৰখণ্ডৰ এহাল আদিবাসী ভাতৃ ভগ্নী। এওঁলোকৰ নৃত্যই মন মোহিছে সকলোৰে। ইতিমধ্যে ঝাৰখণ্ডৰ ভাতৃ ভগ্নী হালৰ টিকটক একাউণ্টৰ ফলোৱাৰ সংখ্যা 10 লাখ অতিক্ৰম কৰিছে। সমানে তেওঁলোকৰ ভিডিঅ' ভাইৰেল হৈছে টুইটাৰতো। ৰাণু মণ্ডলৰ পিছত সনাতন কুমাৰ মাহুতো আৰু তেওঁৰ ভগ্নী এতিয়া ছ'চিয়েল মিডিয়াত নতুন
কনচেনট্ৰেশ্যন আৰু কোনো দামী কাপোৰ কানি নাই কোনো স্পেচিয়েল এফেক্ট সাধাৰণ শাৰী পৰিহিত ভগ্নী আৰু বুটাম খোলা চাৰ্ট পিন্ধি ভাতৃ নৃত্য নিম্ন মধ্যবিত্ত পৰিয়ালৰ সন্তানহালৰ পিছফালৰ ঘৰৰ অৱস্থা কৈ দিয়ে তেওঁলোকে যে চঞ্চল নহয় হয়তো তেওঁলোক কেতিয়াবা নাচ শিকাই নাই কিন্তু তেওঁলোকৰ প্ৰতিটো ষ্টেপ একেবাৰে নিখুঁত এই নৃত্যৰ তেওঁলোকৰ মন জয় কৰিছে সকলোৰে তেওঁলোকক পোষ্ট কৰা ভিডিঅ' উপভোগ কৰিছে লাখ লাখ মানুহে হৈছে ভূমিস্খলনৰ ঘটনা ভূমিস্খলনৰ ফলত শুই থকা অৱস্থাতে মৃত্যু হয় গোটা পৰিয়ালৰ 5জন সদস্য মুঠ 6জনৰ